নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বহুত দিন হ'ল ভিডিঅ' দিবই পৰা নাই। বহুত দিনৰ পিছত ভিডিঅ'টি দিবলৈ লৈছোঁ। যদি ভিডিঅ'টি চাই ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই আৱতৰত ৰাস নাছিলোঁ, তাৰে কিছু অংশ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। নিজে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মই নাচি আছিলোঁ, বেলেগে কৰি দিছিলোঁ। ভিডিঅ'সমূহ ইমান ভাল নহ'ল, তাৰে কিছু অংশ আপোনালোকলৈ আগবঢ়াম। চাব, যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ভকতিদ্বাৰ আঞ্চলিক জ্যোতি ৰংঘৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান হিচাপে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰিলে। প্ৰথম দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী হ'ল। সন্ধিয়া 7 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আছিল। দ্বিতীয় দিনাও তেনেদৰে দিনৰ ভাগত বিভিন্ন অনুষ্ঠান হ'ল। ৰাতিলৈ সামাজিক নাটকখনি অনুষ্ঠিত কৰিছিলে। আমাৰ ওচৰৰে অভিনেতা অভিনেত্ৰীসকলে অভিনয় কৰিলে খুব সুন্দৰকৈ। তৃতীয় দিনা দিনৰ ভাগত ৰাতিপুৱা 8 বজাত সাংস্কৃতিক শোভাযাত্ৰা আছিলে। সেই শোভাযাত্ৰাটো অংশগ্ৰহণ কৰিছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল কাৰণ মই নাচি আছিলোঁ। নাচি থাকোঁতে ফোন লৈ থকা নাছিলোঁ। তাৰপিছত মুকলি সভা হ'ল। সন্ধিয়ালৈ মহাৰাস অনুষ্ঠিত কৰিছিল, তাতে নাচিছিলোঁ অকণমান। ভাইটি এটাই ভিডিঅ' কৰি দিছিল, কিন্তু ভিডিঅ'সমূহ সিমান ভাল নহ'ল। তথাপিও আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'সমূহ চাব, যদি ভাল পায় লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।